নমস্কাৰ বন্ধুসকল, প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী 1 তাৰিখৰ দিনা দেশৰ বাজেট এনাউন্স কৰা হয়, য'ত আমি গম পাওঁ যে চৰকাৰে কিমান টকা ইনকাম কৰি আছে আৰু কিমান টকা বেলেগ বেলেগ ঠাইত খৰচ কৰি আছে জনসাধাৰণৰ ভালৰ কাৰণে। আগৰ দৰে এই বছৰো ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে ইউনিয়ন বাজেট 2024 ঘোষণা কৰিলে। তো এই বাজেটটো এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ অহা 12টা মাহত চৰকাৰে ক'ত কেনেকৈ টকা খৰচ কৰিব তাৰ বিষয়ে আমি এই বাজেটৰ পৰাই গম পাম। তেনেহ'লে আহক আজি আমি চাওঁ চৰকাৰৰ এই নতুন বাজেটত আপোনালোকৰ কাৰণে কি আছে আৰু যোৱা বছৰ চৰকাৰে যিখন বাজেট ৰেডি কৰিছিলে সেইমতে চৰকাৰে কামবোৰ কৰিব পাৰিলেনে। যোৱা বছৰ চৰকাৰে ৰোড, ৰেলৱেজ, পৰ্টছ, ডাঙৰ বিল্ডিং বা দলং এইবোৰৰ বাবে 10 লাখ কোটি টকাৰ বাজেট বনাইছিলে, কিন্তু চৰকাৰে এই সম্পূৰ্ণ 10 লাখ কোটি টকা খৰচ নকৰিলে। যোৱা বছৰ চৰকাৰে খৰচ কৰিলে 9.5 লাখ কোটি টকা, কিন্তু এই বছৰ চৰকাৰে এইবোৰ কামৰ বাবে 11 লাখ কোটি টকাতকৈও অধিক বাজেট তৈয়াৰ কৰিছে। এতিয়া সঁচা ইমান টকা খৰচ কৰে নে নকৰে সেয়া আমি বছৰৰ শেষতহে গম পাম। যোৱা বছৰ আমি বহুকেইটা ট্ৰেইন এক্সিডেণ্টো দেখিবলৈ পাইছিলোঁ। সো এইবাৰ চৰকাৰে ইণ্ডিয়ান ৰেলৱেজৰ কাৰণে বাজেট বঢ়াই ইয়াক আৰু উন্নত কৰাৰ চেষ্টা চলাইছে। এইবাৰ চৰকাৰে 2.55 লাখ ক্ৰ'ৰ টকা ৰেলৱেজত খৰচ কৰিব, যিটো যোৱা বছৰতকৈ বহুত বেছি। শিক্ষা আৰু স্বাস্থ্য বিভাগৰ কথা ক'বলৈ গ'লে এইবাৰ 2024ত খবৰ বেছি ভাল নহয়। চৰকাৰে যোৱা বছৰো শিক্ষা ক্ষেত্ৰত যিমান টকাৰ বাজেট তৈয়াৰ কৰিছিলে সিমান টকা খৰচ নকৰিলে। 1,16,000 কিমান কোটি টকা যোৱা বছৰ শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰাৰ কথা আছিল, কিন্তু খৰচ কৰা হৈছিল মাত্ৰ 1,08,000 কিমান কোটি টকাহে। কিন্তু এই বছৰ শিক্ষা ক্ষেত্ৰত চৰকাৰে 1.16 লাখ ক্ৰ'ৰ টকাৰ ঠাইত 1.25 লাখ ক্ৰ'ৰ টকা খৰচ কৰিব বুলি কৈছে। কিন্তু এডুকেশ্যন ছেক্টৰৰ ভিতৰত কিছুমান জেগাত বাজেট কটাও হৈছে, যেনে UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ বাবে যিটো বাজেট আছিলে তাৰ পৰা 61% কটা হৈছে। যোৱা বছৰ তাত 6,000 কোটি টকাতকৈও অধিক টকা খৰচ কৰা হৈছিলে আৰু এই বছৰ মাত্ৰ 2,500 কোটি টকাহে তাত দিয়া হ'ব। স্বাস্থ্য বিভাগত চৰকাৰে যোৱা বছৰ 89,000 ক্ৰ'ৰ টকা খৰচ কৰাৰ কথা আছিলে, কিন্তু খৰচ হৈছিলে মাত্ৰ 79,000 ক্ৰ'ৰ টকা। আৰু এইবাৰৰ বাজেটত চৰকাৰে স্বাস্থ্য বিভাগৰ বাবে 90,000 ক্ৰ'ৰ টকা এড কৰিছে। বন্ধুসকল, এই টপিকটো বহুত ডাঙৰ, 2-3 মিনিটৰ ভিডিঅ'ত গোটেইটো কভাৰ কৰাটো সম্ভৱ নহয়। সো আজিৰ কাৰণে আমি ইমানখিনিয়ে ডিছকাছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টো আপোনালোকক, তেতিয়ালৈকে বাই।